আজি আকৌ আহিছোঁ গুৱাহাটী সো এতিয়া পালোহি 4টা সেক্টৰ ফ্লাইট যেনেকৈ 4টা সেক্টৰ কৰি এতিয়া আহিছোঁ হোটেল গৈ আছোঁ কৈ দেখি নেৰা What's the plan for today, guys? So the plan is I'll take shower and I'll sleep. See, we are bye. Bye, guys. See you. क्या? कल मिलते हैं सुबह सीधा ये बोल रहा है सैफ. So guys, आज ये करने हमार रूम रेडिसन ब्लू तो सदाय मोर ভাল লাগে আৰু যেহেতু মোৰ ফেভাৰিট প্লেস গুৱাহাটীতে হয়. Can you see the view? Wow, looks so beautiful. Hi guys, finally hotel ahi paluhi. So jetia Guwahati ahu na etu layover korle mane bahut besi tired hoi jao because 4টা sector hoday thake ajiu 4টা sector e gure ahisu Bombay, Delhi pa ahilu Guwahati pa ko Silchar golo Silchar pa ko ahilu Guwahati but still iman aji mane tired hua nai mane olop active hoi asu so bhabisu etia kiba ta order koru khao tar মানে বহুত টাইমৰ পৰা ভাবি আছোঁ ষ্টিম বাথ ল'ম আজি ফাইনেলি ভাবিছোঁ লেটছ চি যাওঁ নে নাযাওঁ চ' গাইজ লাষ্ট মোৰ ভিডিঅ'টোত আপোনালোকে বহুত কমেণ্টছ কৰিলে বহুত কমেণ্টছ পাইছোঁ নতুন চাবলৈ চ' বহুত ভাল লাগিলে আপোনালোকৰ কমেণ্টছবোৰ পঢ়ি এণ্ড এনেদৰে কমেণ্ট কৰি থাকিব আই ৰিয়েলি লাভ reading your comments guys মই একো ইউটিউবাৰো হ'ব বিচৰা নাই because I already have a job which is very very hectic লিটাৰেলি মই শুবলৈকে টাইম নাপাওঁ আৰু ইউটিউবাৰ হোৱাটো বহুত দূৰৰে কথা চ' যেনেকৈ মই টাইম পাওঁ সেনেকৈ ভিডিঅ' বনাওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ বিকজ অতত ঘূৰি ফুৰা হয় আৰু মোৰো কাৰণেও এটা মেমৰিজ ক্ৰিয়েট হয় ত' ডেটছ ৱাই মই ইউটিউব চেনেলটো খুলিছোঁ আৰু ভাল লাগে যে আপোনালোকে যেতিয়া কমেণ্ট কৰে দেখি ভাল লাগে কি এটলিষ্ট মোৰ লাইফটো মোৰ ডে টু ডে লাইফটো আপোনালোকে চাই ভাল পাইছে চ' এটা এনকাৰেজমেণ্ট ফিল হয় So thank you for all the comments guys and yeah that's it so guys ঠিক আছে তেতিয়াহ'লে মই ইউনিফৰ্ম চেঞ্জে কৰা নাই চ' মই চেঞ্জ কৰি লওঁ ফ্ৰেছ হৈ লওঁ আপোনালোকক লগ পাই আছোঁ অলপ পাছত চ' গাইজ ফাইনেলি আমাৰ খানা আহি গ'ল ইয়াত দিছোঁ ভেনিলা মিল্কশ্বেক আৰু চেণ্ডউইচেছ তাই মোৰ ৰুমমেট হৈছে ভেজিটেৰিয়ান এণ্ড চ' তাই ভেজ অৰ্ডাৰ কৰিছে মই নন ভেজ অৰ্ডাৰ কৰিছোঁ চ' খাই লওঁ Hi guys, so finally মই ল'ব গৈ আছোঁ ষ্টিম বহুত সাহস কৰি পেলাই যাওঁ নাযাওঁকৈ তেনে এতিয়া যাওঁ আৰু চ' আপোনালোকক লগ পাই আছোঁ ষ্টিম ৰুম চ' গাইজ দিছ ইজ দ্য ষ্টিম ৰুম আপোনালোকে এনেকৈ নিজৰ বস্তু থ'ব পাৰে যি আনিছে ষ্টিম ল'বলৈ আৰু এতিয়া মই গৈ আছোঁ ষ্টিম ল'বলৈ টাৱেলছ ইউজ কৰি ইয়াতে ডিছকাৰ্ড কৰিব পাৰে এইটো জাকুজি হয় বাট আজি ইয়াত নহয় আমি যাম ষ্টিম ৰুম দিছ ইজ দ্য ষ্টিম ৰুম ইয়াতে ধুনীয়াকৈ বহি আপোনালোকে ষ্টিম ল'ব পাৰে ৰিলেক্স কৰিব পাৰে Hi guys, so এতিয়া ষ্টিম লৈ আছোঁ বহুত আমেজিং এক্সপিৰিয়েঞ্চ হয় অলৱেজ ষ্টিমটো বহুত ৰিলেক্সিং হয় আপোনালোকে যদি ল'ব বিচাৰে আৰু যদি আপোনালোক গুৱাহাটীৰে হয় ইউ গাইজ কেন কাম হিয়ৰ বহুত আমেজিং হয় ৰেডিচনৰ ষ্টিম বাথটো বহুত আমেজিং এক্সপিৰিয়েঞ্চ আপোনালোকে আহি পেলাই ইয়াতে এক্সপিৰিয়েঞ্চ কৰিব পাৰে এণ্ড বৰ্তমান মই ৰিলেক্স হৈ আছোঁ চ' আপোনালোকক লগ পাই আছোঁ আফটাৰ চাম টাইম চ' গাইজ আমি এতিয়া তললৈ আহিছোঁ বুফেটত ডিনাৰ কৰিবলৈ চ' ডিনাৰ কৰোঁ এণ্ড আপোনালোকক লগ পাই আছোঁ কাইলৈ মৰ্ণিং চ' টিল দেন গুড নাইট গাইজ চি ইউ টুমৰ' Hi guys, good morning. So guys, এতিয়া অলৰেডি 1টা বাজিলে কালি ৰাতি ইমানেই দেৰি হ'ল শুওঁতে চ' এতিয়া অলপ দেৰিকৈ উঠি পেলাই ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেকফাষ্ট মানে চাহেই খালোঁ চাহ খাব মন গ'ল চাহ তাহ খালোঁ এতিয়া অলপ চলপ ৰেডি হৈছোঁ মেকআপ চেকআপ অকণমান কৰিলোঁ অৰ্ডাৰ দিলোঁ খানা আহিছে খানা খাই ফটাফট ওলাই যাওঁ
এতিয়া এইবোৰ চেলাড দিলোঁ, ডাল, ৰাইচ, চিকেন, হোম ষ্টাইল চিকেন এণ্ড অল এইবোৰ দিছোঁ। হোম ষ্টাইল চিকেন, ডাল, ৰাইচ এয়া খাওঁ আৰু যাওঁ। ইমানেই দেৰি হ'ল আজি, 1:30 বাজিলে আৰু আধা ঘণ্টা বজাত ওলাই যাব লাগে। চ' যাওঁ। হাই গাইজ, চ' আমাৰ ফ্লাইট ডিলে হ'ল। চ' হ'লেও ৰেডি হ'লোঁ যেতিয়া মোৰ মানে ট্ৰেডিশ্যনেলছত ইমান ৰিলছ নাছিলে। চ' ট্ৰেডিশ্যনেলছত ৰিলছ বনালোঁগৈ পুল ছাইডত গৈ পেলাই। আপোনালোকে চাব ইনষ্টাত। এতিয়া ৰিলছ বনাই এতিয়া আহিছোঁ। অলপ পাছত এঘণ্টামানৰ পিছত যাম আৰু। গাইজ কেন ইউ চি বৰষুণ দি আছে বাহিৰত। এণ্ড আই ৰিয়েলি ডোণ্ট ৱান্ট টু লিভ গুৱাহাটী টুডে। হাই গাইজ, চ' গাইজ মই ৰেডি হ'লোঁ, খালোঁ মেলিলোঁ, এতিয়া যাব ওলাইছোঁ। চ' আজিৰ এই ব্লগটো মই ইয়াতে খতম কৰিছোঁ। যদি আপোনালোকে চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, বাই।